Hi viewers, welcome to an EduTech. অসম পুলিচৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব কৈছে যিবিলাকে SLPRBৰ পৰীক্ষা ভাল হৈছিলে যিবিলাক কেণ্ডিডেটৰ পৰীক্ষা ভাল হৈছিলে তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। এতিয়া চাওক মই সম্পূৰ্ণ প্ৰচেছটো দেখাম, কিমান সময়, কোন দিনা, ডেটটো কিমান দিছে, ক'ত যাব লাগিব, সকলোবিলাক কথা এই ভিডিঅ'টোত জনাম। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে গুৰুত্ব সহকাৰে চাই থাকিব। ইয়াতে কৈছে কি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব দিছে, আপোনাৰ ডেট দিছে 25, আহিলে ডেট বেছি দিন নাই, 25 ছেপ্টেম্বৰ, আৰু আপোনাৰ সময় টাইম দিছে দিনৰ 11 বজাত, আৰু স্থানটো দিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, আছাম, কাহিলীপাৰা, গুৱাহাটী 19। গতিকে ইমান বেছি দূৰতো দিয়া নাই, গুৱাহাটী DWৰ অফিচত। আৰু কেণ্ডিডেটে কি নিব কৈছে চাওক, দ্য কেণ্ডিডেট আৰু ৰিকুৱেষ্টেড কি নিব কৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন, কম্পিউটাৰ কোৱালিফিকেশ্যন, ডিছেবিলিটি চাৰ্টিফিকেট, তাৰপিছত এজ প্ৰুফ নিব লাগিব, আইডেণ্টি প্ৰুফ, এড্ৰেছ প্ৰুফ, আৰু কাষ্ট চাৰ্টিফিকেট নিব লাগিব, কাষ্ট অফ কেটেগৰী বুলি কৈছে। আৰু ইয়াতে কৈছে চেল্ফ এটাষ্টেড কপি, সকলোবিলাক চেল্ফ এটাষ্টেড কপি নিব লাগিব এটাকৈ, আৰু 1 পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, পাছপোৰ্ট চাইজৰ ফটোগ্ৰাফো নিব লাগিব বুলি কৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিনটোত। আৰু এতিয়া চাওক অফিচিয়েল নটিফিকেশ্যন দিয়া আছে, ইয়াতে চাওক অফিচিয়েল নটিফিকেশ্যনটো আমি চেক কৰোঁ, এইখিনি কথাই দিয়া থাকিব। চাওক নটিচ ইয়াতে দিয়া আছে, মই কৈ গ'লোঁ আগতে, এইটো গ্ৰেড 3 আছিলে, এইটো ডেটটো দিছে, টাইমটো দিছে, আৰু ক'ত হ'ব সেইটো দিছে, এইখিনি। আৰু কি নিব লাগিব সেইখিনি কৈ দিলোঁ, এইখিনি দিছে। গতিকে চাওক এইখিনি নিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত। গতিকে বন্ধুসকল, ভিডিঅ'টোত আজি এইখিনি আছিলে। যদিহে ইনফৰমেশ্যনখিনি ভাল লাগিছে আন সকলোলৈও শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো যদি আপুনি প্ৰথম ভিডিঅ' চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইটো মোৰ নতুন ইউটিউব চেনেল হয়, গতিকে কিবা ভুল হ'বও পাৰে আৰু স্পেলিং মিষ্টেক হ'বও পাৰে, গতিকে সকলোবিলাক ভুলৰ কাৰণে ক্ষমা কৰিব। আৰু আপোনালোকৰ সহায় সহযোগিতাই চেনেলটোৰ সকলো দিশত আগবঢ়াই নিব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে আপোনালোকৰ বন্ধুবৰ্গলৈও চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। গতিকে ধন্যবাদ শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে। প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব এণ্ড EduTech অভাৰঅল। ইয়াতে সকলোবিলাক এডুকেশ্যনেল আৰু জব আৰু আপোনাৰ কিছুমান কাৰেণ্ট এফেয়াৰো ইয়াতে আপডেট কৰা হ'ব। গতিকে সকলোৱে ভিডিঅ'বিলাক চাই থাকিব। ধন্যবাদ।